সো গাইজ আমি দুপৰীৰ পৰা উঠিলোঁ আৰু এতিয়া বৰ্তমান চব বেগ চেগ পেকিং কৰিলোঁ আৰু মানে পূৰা চব খালী কৰি দিলোঁ, ৰুম পূৰা খালী। আৰু এতিয়া আমি ওলাই যাম আজি এটা নতুন জেগাৰ লগত। সো গাইজ ভিডিঅ'টো চাই থাকক। লাষ্ট টাইমত মানে কি দেখুৱাই আছোঁ, মানে কেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ পালোঁ গাইজ। আৰু আজি আমি ঘৰত যাম, আজি আমাৰ যাত্ৰাটো হ'ব ঘৰৰ যাত্ৰা। আৰু মানে কি ঘৰত এতিয়া নাযাওঁ, মানে আমি পিছবেলা মানে গুচি যাম আৰু। তো গাইজ ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। এতিয়া আমি ওলাই যাওঁ, আহক। আমাৰ গাড়ীবিলাক ইফালে এনেকৈ নামি পেলাই এইখন এটা পাৰ্কিং এৰিয়া হয়, ইয়াতে থৈ দিছিলোঁ আমাৰ গোটেইকেইখন গাড়ী। আৰু গাইজ আমি এতিয়া ইয়াৰ পৰা ওলাই দিম আৰু এতিয়া আজিহে যাম লাইটলুম গাইজ, ডাইৰেক্ট লাইটলুম। এতিয়া এঘণ্টা লাগি থাকব। লাইটলুম যাই আছোঁ, গতিকে লাইটলুমৰ নাজাৰা আজি দেখাম গাইজ। তো গাইজ বহি ল'লোঁ আৰু মোবাইল চোবাইল চব ইয়াতে মানে ফিটিং কৰি লওঁ। বাকী গাইজ হাগাত ধৰছি গাইজ। এই এটা ভিউ পইণ্ট পালোঁ আৰু এই ভিউ পইণ্টটোৱে মানে কি বহুত দেৰি পৰা মানে কি আহি আছিলোঁ আমি লাইটলুম বিচাৰি কিন্তু মানে গাইজ লাইটলুম বিচাৰি এতিয়ালৈকে পোৱা নাই। আৰু গাইজ কি কৰোঁ চাং এতিয়া ভাবি মানে চেৰাপুঞ্জীয়ে যাওঁ নে কিয়ে যাওঁ, গতিকে এইখিনিতে আছোঁ। গতিকে আমাৰ ইয়াতে গোটেইকেইটাই অলপ আলোচনা কৰি আছোঁ, কি হয় কি নহয় চাই লওঁ। গাইজ আমি বৰ্তমান বিচাৰি আমি লাইটলুম বিচাৰি আহি পালোঁ উমৰিচ খং। আৰু গাইছে গোটেইকেইটা পাগলা গুটান নিচিনা বিচাৰি আছোঁ। গাইজ লাইটলুম এলাতে মানে হস্পিটেল নহয়, এতিয়া আমি ৰিটাৰ্ণ লাইটলুম আৰু যাবও পাৰোঁ নাযাবও পাৰোঁ গাইজ, ঠিক নাই। ডাইৰেক্ট কেনচেল, এতিয়া বকি থাকি লাভ নাই পাগল গিলাৰ দৰে। উমৰিচ খং ওই আমি গিলা বাদ দি ফালতু কৰি লাভ নাই। কমি দিবে পইচা 50। গাইজ লাষ্টত আমি এটাই ডিচিশ্যন ল'লোঁ ঘৰত অহাৰ। আৰু এতিয়া আমি গাইজ এই নংখু পাম আৰু ইয়াতে আমি মানে গোটেইবিলাকে তৰমুজ বুলি যিহেতু আনাৰস খাই আছোঁ গোটেইবিলাক। তো গাইজ এইখিনি নাজাৰা আৰু শ্বিলঙৰ পৰা যাই আছোঁ, এতিয়া ঘৰমুৱা হৈ আছোঁ আৰু গাইজ। চ' গাইজ ভাবছিলোঁ কিবা এটা দেখাম বুলি, কিন্তু গাইজ আজিৰ ভিডিঅ'টো আকোৱে নহ'লা। মানে বিলোচনাত মানে কি এনেকৈ ৰাস্তা আহোঁতে গেল বাকী বেছি ৰাস্তাও দেখা নহয়। চ' গাইজ আজিৰ ভিডিঅ'টো এইখিনিতে আছিল। আৰু গাইজ ঘৰ পামেই আৰু এতিয়া আমি আছোঁ নংখুত। আৰু আমাৰ ইয়াৰ পৰা আছে 130 মান হ'ব। গতিকে গাইজ এইখিনিতো যিহেতু ৰাস্তা ভিডিঅ' নকৰোঁ বুলি অলৰেডি মই কৈছোঁ, গতিকে ৰাস্তা ভিডিঅ' নকৰোঁ। চ' গাইজ ইয়াৰ পৰাই আমি ব্লগটো সামৰণি মাৰিছোঁ। আৰু গাইজ আগন্তুক দিনত আৰু নতুন জেগাত যাম বুলি আশা ৰাখি আজিৰ পৰা সমাপ্ত কৰিছোঁ গাইজ।